শিশু দিৱস দিনাখন ষ্টুডেণ্টবোৰে ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে নিজৰ ৱাছৰুমত গৈছিলে, লেডিজ ৱাছৰুমত গৈছিলে। তো লেডিজ ৱাছৰুমত যোৱাৰ পিছত ষ্টুডেণ্টবোৰে নিজৰ ড্ৰেছ চেঞ্জ কৰি আছিলে। তো সেই ড্ৰেছ চেঞ্জ কৰি থকা সময়তে মানে আমাৰ প্ৰিন্সিপাল ছাৰে কি কৰিছে, চবফালে ৰাউণ্ড মাৰি কিনে গুচি গৈছে লেডিজ ৱাছৰুমত। তো লেডিজ ৱাছৰুমত গৈ কিনে চাইছে, মানে একেবাৰে জুমি জুমি চাইছে ফাৰ্ষ্টত যে কোন আছে কোন নাই। তো সেইটো বস্তু বেয়া লাগিছে যে তেওঁৰ অধিকাৰ ক'ৰ পৰা আহিলে, লেডিজ ৱাছৰুমত এনেকৈ সোমোৱাৰ মানে অধিকাৰ ক'ৰ পৰা আহিলে তেওঁ। তো এইটো এটা প্ৰথমতে এইটো বেয়া গুণ হয় এইটো প্ৰিন্সিপালৰ। তো এইটো বস্তু হ'ব নালাগে। তো এনেকৈ ডাইৰেক্ট সোমোৱাটো কোনো যুক্তিকৰ কথা নহয়। তো সেনেকৈ সোমাই কিনে আৰু তাৰপিছত সোমাই কিনে এনেকৈ ঝাঁকি কিনে চাইছে, ঝাঁকাৰ পিছত আৰু তেওঁ মানে এনেকুৱাকৈ মাৰিছে লাঠিৰে, চবফালে কোবাইছে, মানে একদম পিঠিতে পকৰে চকৰে চবফালে কোবাইছে। সেইটোতো কোনো যুক্তিকৰ কথা নহয়। তো এইটোতো আমি মানে ভাল পোৱা নাই। তো সেইবাবে আমি প্ৰিন্সিপাল ছাৰৰ এগেইনষ্টত আমি এজাহাৰ দিলোঁ থানাত। তো আৰু লগতে ৰিকুৱেষ্ট থাকিল আমাৰ মাননীয় শ্ৰীযুত মুখ্যমন্ত্ৰী ছাৰক, লগতে আমাৰ মেনেজিং ডাইৰেক্টৰ আদৰ্শ বিদ্যালয়ৰ কৃষ্ণ বাইদেউ মেমক ৰিকুৱেষ্ট থাকিল যে তেওঁক এই পদৰ পৰা বহিষ্কাৰ কৰে। গতিকে এইখিনি এটা ৰিকুৱেষ্ট থাকিল আমাৰ টিচাৰ হিচাপে। এইখিনিয়ে কথা। পূৰ্বতে বোলে বহু ধৰণৰ অভিযোগ আছে। হয়, বহুত অলৰেডি হৈছে তেওঁৰ এগেইনষ্টত। এবাৰ অলৰেডি এজনী মেমৰ এনেকুৱা হাত ধৰা বা তেওঁক কিবা তেনেধৰণৰ কাম বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত মানে তেওঁ অলৰেডি কেছ হৈছে তেওঁৰ ওপৰত। কিন্তু কেছটো গম নাপাওঁ এতিয়ালৈকে চাগে কি হ'ল। কিন্তু আনকি আগৰ টিচাৰবোৰেও তেনেধৰণৰ কথা কৈ গৈছে তেওঁৰ এগেইনষ্টত, বহুতখিনি মানে কেছ হৈ গৈছে অলৰেডি। তো আজি মানে এইটো যিহেতু ক্লাছ 8-9ৰ ছোৱালী আছিলে, নাবালিক হয়, তো আমি মানে সেইবোৰ বস্তু সহ্য নহ'ল আৰু আমি তেওঁৰ বিৰুদ্ধে আমি মানে FIR এখন দিছোঁ থানাত। আপুনি সেইটো বিদ্যালয়ৰ? হয়, মই শিক্ষক। মই এজন মিউজিক টিচাৰ হয় সেই বিদ্যালয়ৰ। মই 1.5 বছৰ ধৰি সেইখন বিদ্যালয়ত মই আছোঁ। গতিকে গম পাওঁ 1.5 বছৰ ধৰি মানে কেনেধৰণৰ প্ৰিন্সিপালৰ এক্টিং, তেওঁৰ প্ৰিন্সিপালৰ ব্যৱহাৰবোৰ কেনেকুৱা, মানে হিটলাৰৰ নিচিনা তেওঁৰ ব্যৱহাৰ, হেৰেছমেণ্ট এটা দিয়ে, তেনেধৰণৰ ব্যৱহাৰ। শিক্ষয়িত্ৰীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ যিটো ব্যক্তিগত বহু ঘটনা, বিয়াৰ কথা, হয় বা বহু ধৰণৰ হয়, তেওঁ বিশেষকৈ মানে ছোৱালীবোৰক নিজৰ ষ্টাফ, নিজৰ প্ৰিন্সিপাল ৰুমত মাতি কিনে তেওঁক মানে পাৰ্চনেলৰ কথা কয়। তেওঁক মাতে একচুৱেলি ইণ্টাৰভিউৰ কাৰণে বা কিবা কাৰণে বুলি কথা পাতি বুলি, স্কুলৰ কামৰ কাৰণে মাতে বুলি কয়। কিন্তু কথা পাতে তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই, তুমি কেতিয়া বিয়া পাতিবা, ইমান জল্দি বিয়া পাতিব নালাগে, বা বয়ফ্ৰেণ্ডটো দেখোন মোৰ নিচিনা হেণ্ডচাম নহ'বও পাৰে, মই দেখোন তোমাৰ কাৰণে ভাল হয়, এনেধৰণৰ কথাবোৰ কৈ থাকে। তো মই এইটো প্ৰিন্সিপাল এজনৰ কথাবোৰ যোগ্য বুলি নাভাবোঁ মই। হয়, শুনা পালোঁ। মাজবাট আদৰ্শ বিদ্যালয় ওৰাঙত অৱস্থিত। আজি বিদ্যালয়খন 4-5 বছৰ ধৰি ইয়াত অৱস্থিত হৈছে। খুব ভাল কথা, খুব হেঁপাহৰ কথা। আৰু আমি একদম বিদ্যালয়খন ওৰাঙত যে আমি আদৰ্শ বিদ্যালয় পাইছোঁ, সেইটোৰ কাৰণে আমি খুব আনন্দিত পৰিৱেশ। সেই আনন্দৰ পৰিৱেশৰ মাজতে কেতিয়াবা প্ৰিন্সিপালৰ গুৰুতৰ অভিযোগ আমি শুনিবলৈ পাওঁ। আৰু যোৱাকালি চিলড্ৰেন ডেৰ দিনাখনে তেওঁ চিলড্ৰেনৰ ওপৰত যি গুৰুতৰ অভিযোগ আনিলে, বা এটা বেয়া অশ্লীল মন্তব্য বা অশ্লীল এটা কৰিলে, ব্যৱহাৰ কৰিলে। ধৰকচোন, কোনোবা ছোৱালীয়ে বাথৰুমত গৈ পেলাই জুমি চোৱা, ছোৱালী টপিনাত মাৰা, তেনেকুৱা ধৰণৰ অশ্লীল তেওঁ যেতিয়া কামটো কৰিলে, তো প্ৰিন্সিপালজনক আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ। আৰু এনেকুৱা ধৰণৰ প্ৰিন্সিপাল ওৰাং আদৰ্শ বিদ্যালয়ত নালাগে। আমি সংগঠনৰ ফালৰ পৰা এইটোৱে দাবী জনাইছোঁ। মহিলা শিক্ষয়িত্ৰী যেতিয়াই সেই স্কুলত নিয়োগ কৰা হয়, তেতিয়া মহিলাৰ ওপৰত কিন্তু বহুত চকু কামুক দৃষ্টি ৰখা বুলি কৈছে সহকাৰী যিসকল শিক্ষয়িত্ৰী আছে। এইটো কথা মই ইমান নাজানো, কিন্তু মই শুনিবলৈ পাওঁ তেনেকুৱা ধৰণৰ তেওঁৰ নাৰীৰ প্ৰতি অলপ দুৰ্বলতা ভাৱ আছে বুলি কয় কথাটো মই শুনিবলৈ পাইছোঁ, কিন্তু মই দেখিবলৈ পোৱা নাই। কিন্তু যোৱাকালৰ ঘটনাটো জল পটপটকৈ আপোনালোকে সকলোৱে দেখিলে, আমিও দেখিলোঁ। গতিকে আমি প্ৰশাসনক এইটো দাবী জনাওঁ, ভিক্টিমে দৃষ্টান্তমূলক শাস্তি পাওক। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁৰ শিক্ষা বিভাগটোক আমি নিকা আৰু স্বচ্ছতাৰে আগুৱাই লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াৰ সন্মানীয় MLA চৰণ বড়ো ডাঙৰীয়া দেৱকো আমি এই ক্ষেত্ৰত আহ্বান জনাব বিচাৰিছোঁ যে শিক্ষা বুলি কোৱা বস্তুটো এটা অনুষ্ঠানটো মন্দিৰৰ নিচিনা হয়, পবিত্ৰ হয়। এই পবিত্ৰ অনুষ্ঠান যদি পবিত্ৰতাৰে পৰিপূৰ্ণ থাকে, ইয়াত কোনো ছেক্সুৱেল তেনেকুৱা ধৰণৰ প্ৰব্লেম বা তেনেকুৱা বেয়া প্ৰবৃত্তিয়ে বাস নলয়, সেইটো আহ্বান জনাইছোঁ। আৰু ওৰাং আৰক্ষী থানাক আমি অনুৰোধ জনাইছোঁ, অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁক জেলত দিব লাগে।